মিস এমএসসি নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ আজিৰ নতুন ব্লগছটো আৰু চাই থাকক আজিৰ মুহূৰ্তবিলাক আপোনালোকক শেষলৈকে দেখুৱাই আছোঁ আপোনালোকৰ সহায় দিহা পৰামৰ্শই মোক আগুৱাই যোৱাত সহায় কৰিব ডেইলি লাইফছটো মই আগবঢ়াই লৈ যাব বিচাৰিছোঁ আপোনালোকৰ মাজেৰে সহযোগ কৰক আৰু উপভোগ কৰক আজিৰ ব্লগছটো চাই থাকক এতিয়া ঘৰলৈ বুলি গমন কৰিম মিছ এমএসসি কম্পিটিশ্যন মানিকপুৰ আঞ্চলিক কলেজত হৈ আছে তো যাবলৈ চেষ্টা কৰিম দেখুৱাই আছোঁ মুহূৰ্তবিলাক একদম বেয়া হৈ আছে অৱস্থাত এই বৰষুণৰ বতৰত এইয়ে আৰু তই ফাংচনত যাব চেষ্টা কৰিম কোনদিন বোলে সোমবাৰে না সোমবাৰে ফাংচন আছে দমপাৰা তো দৃশ্যবিলাক দেখুৱাম এইটো আৰু মোৰ লগত জড়িত হৈ থাকক আপোনালোকে নিশ্চয় দেখা পাব এডভান্স হেপী হলি ঠিকে আছে হেপী হলি আপোনালোক সকলোকে আগতীয়াকৈ হেপী হলি তো বৰপেটা সত্ৰত লৈ যাবলৈ চেষ্টা কৰিম চাই থাকিব স্কুলৰ পৰা আহিলোঁ আৰু মানে বহুত পানী পিয়া লাগি আছে মানে কি হ'ল একেলগে তিনিটা ক্লাছ কৰোঁ একেৰাহে তো বহুত পিয়া লাগিছে অলপমান বেছিকৈ বোকা হৈ যায় মেথছ আৰু জেনেৰেল ছায়েন্সৰ কেইটা ক্লাছ কৰিলোঁ তো বহুত ক্লাছ 9 আৰু ক্লাছ 10 ক্লাছ কৰিলোঁ তো বহুত গলটো শুকাই গৈছে আৰু এতিয়া যাব লাগে মিছ এমএসসি কম্পিটিশ্যন মানে এমএসসি মিন্স মানিকপুৰ আঞ্চলিক কলেজ মিছ মানিকপুৰ আঞ্চলিক কলেজৰ কম্পিটিশ্যনটো আছে তো তাতে দেখা পাব ফটো উঠাব চেষ্টা কৰিম আৰু অলপমান দৃশ্য উপভোগ কৰাম আপোনালোকক চাই থাকক একেলগে ভিডিঅ'টো চাই থাকক সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ ব্লগছৰ মাজত এটি সুন্দৰ মটৰ ব্লগছ মোৰ ৰাইট চাইডে এইটো জমপুখুৰী আৰু এইটো আমাৰ মেইন গড়কাপ্তানি পথ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথলৈ বুলি মানিকপুৰ চাৰিআলিৰ পৰা আৰু আমাৰ বিদ্যালয়সমূহ আমাৰ মানিকপুৰৰ যিবিলাক বিদ্যালয় আছে গোটেই ৰাস্তাটোৰ লগতে লগ লাগি আছে প্ৰায় আৰু ইয়াৰ লাইনৰ খুঁটা উভালিছে নিশ্চয় অলপ পিছতেই ভাল হ'ব মেইন গড়কাপ্তানি পথটোতে যিহেতু আছে আৰু লেফ্ট চাইডে এইটো এখন আমাৰ ৰাজহুৱা খেলপথাৰ য'ত অনুষ্ঠানবিলাক হয় সাধাৰণতে আহি আছে বহাগ বিহু যিহেতু বহাগী বিদায় এখন ভাল অতি ডাঙৰ অনুষ্ঠান ইয়াতে অনুষ্ঠিত কৰা হয় আৰু লেফ্ট চাইডে আমাৰ পৰিদৰ্শন বাংলা আৰু এটা এইখিনি ঠাই হৈছে আমাৰ বিখ্যাত ঠাই য'ত গাহৰি মাংস পোৱা যায় আমাৰ চিটকিবাৰী আৰু লাহে 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 আগবাঢ়ি আছোঁ আমাৰ মানিকপুৰৰ তিনিআলিলৈ বুলি আৰু মই যাম এতিয়া মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়লৈ য'ত চলি আছে কলেজ উইকৰ সামৰণি অনুষ্ঠান তাত কি কি অনুষ্ঠান হৈছে আপোনালোকক দেখুৱাবলৈ অলপ চেষ্টা কৰিম তো বলকচোন যাওঁ আৰু আপোনালোকক দেখুৱাওঁ কি কি চলি আছে বলক ক্ৰছ কৰিলোঁ মেইন পইণ্ট তাৰপিছতে এতিয়া দেখা চাওক লেফ্ট ছাইডত আমাৰ মানিকপুৰ আৰক্ষী চকী নতুনকৈ বিল্ডিং বনাইছে নতুন বিল্ডিং বনাইছে বঢ়িয়া বহুত ভাল লগা হৈছে আচলতে মানিকপুৰ আৰক্ষী থানাখন আৰু এই আৰক্ষী থানা পাৰ হৈয়ে মানিকপুৰ আঞ্চলিক মহাবিদ্যালয় অলপ সোমাই যাওঁ মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়লৈ বুলি বলক জেপি's লাইভ এণ্ড ব্লগছ আৰম্ভ হ'ব লাগিব কাম আৰম্ভ হ'ব গাড়ী ল'লোঁ কালি কি বাইক জেপিয়ে নতুনকৈ বাইক এখন লৈছে দেখুৱাই আছোঁ এমটি লৈছে ইয়ামাহা এমটি আছে বাইকখন চাবিপাতি লোৱা নাই আমি ইয়ামাহা এমটি 15 এটা যেহেতু জেপি's লাইভ তো হাই জেপি's লাইভ এইটো সেটিংছত মিলাই লৈছে জেপিয়ে সেটিংছ Hello Kitty. এইটোহে মেইন ষ্টাইল ছোৱালীবোৰৰ টকা ৰখা ঠাই
বেছিভাগ ছোৱালী এনেকৈ মোবাইলৰ পিছপিনে কভাৰটোত টকা ৰাখে এতিয়া আছোঁ মানিকপুৰ আঞ্চলিক মহাবিদ্যালয় ইয়াতে মোৰ হৈছে মিছ MS মানে মানিকপুৰ আঞ্চলিক মহাবিদ্যালয় অনুষ্ঠানটোৰ প্ৰতি যেনেকুৱা এক্সপেক্টেশ্যন আছিল তেনেকুৱা ধৰণে নহ'ল মানে প্ৰতিযোগী বেছি নহ'ল অনুষ্ঠানটোত সেইকাৰণে ভাল নালাগিল ইমান প্ৰতিযোগী বেছি হ'লে ভাল লাগে যদিও ষ্টুডেণ্টবোৰ আহিছিল কিন্তু প্ৰতিযোগিতাত দিয়াৰ মানুহখিনি অহা নাছিল চোৱাৰ মানুহখিনি আহিছিল তো এতিয়া যাওঁ ঘৰলৈ আবেলি টিউশ্যন আছে টিউশ্যন কমপ্লিট কৰিব লাগে দুটাকৈ তো চাই থাককচোন শেষলৈকে মুহূৰ্তবিলাক 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া মই লাহে 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 উঠিলোঁ আঞ্চলিক মহাবিদ্যালয়লৈ তাত অনুষ্ঠানটো অলপমান উপভোগ কৰিলোঁ এতিয়া আৰু সাংস্কৃতিক সন্ধিয়া উপভোগ নকৰিলোঁ আৰু তো থাকিনে হেলমেট পিন্ধিছে খুব সোনকালে বোলে ৰাইডাৰ হ'ব মন আছে ৰাইডাৰ হ'ব মন আছে ৰাইডাৰ কি ৰাইডাৰ বাইক ৰাইডাৰ ঠিক আছে আমি এতিয়া কিবা এটা খাম অলপমান আহিন কি খাই আছিলে এইটো নাৰিকল 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 অৰুজ্যোতি দাস অৰুজ্যোতি দাস অৰুজ্যোতি দাস পিঠা 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 শুকান পিঠা শুকান পিঠা শুকান পিঠা শুকান পিঠা আৰু শুকান পিঠা শুকান পিঠা শুকান পিঠা শুকান পিঠা শুকান পিঠা Yummy, 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 yummy. Kuna bitao. What is it? পৰিশ্ৰম কিছু নকৰা নহয় টিউশ্যন কৰিলোঁ চাৰিটাকে গ্ৰুপ কৰাটো বহুত কথা আচলতে এইখিনি বয়সত মোৰ 24-25 ইয়াৰ্ছৰ এইখিনি মাজত এনেকৈ চাৰিটাকে টিউশ্যন চলাই নিয়া তাৰপিছত স্কুলত ব্যস্ত থকা তাৰপিছত ভিডিঅ' বনাই এটা বহুত পৰিশ্ৰম হয় আচলতে তো আপোনালোকে লাইক দি দিব ভিডিঅ' বনাই আছোঁ আপোনালোকৰ বাবে পৰিশ্ৰম কৰি ভালো লাগে বেয়া নালাগে তো কিছু সময় অভাৱ অনুভৱ হৈছে কিছু সময়ৰ অভাৱ অনুভৱ হৈছে যিহেতু ব্যস্ততা বাঢ়িছে তথাপি দেখুৱাই আছোঁ আজি মোমেণ্টবিলাক টিউশ্যন কৰিলোঁ অলপ আগতে আৰু এটা টিউশ্যন আছে এতিয়া মানিকপুৰ চাৰিআলিলৈ বুলি যাম চাই থাকক এতিয়া মায়ে বনাইছে আজি বহুত বনাই থাকে এনেকুৱা মাজে সময়ে ভাল লাগে বহুত মাজে সময়ে খাই থাকিব ভাল লাগে So guys, just reached at home আৰু এতিয়া আমি অলপমান আনন্দ কৰিব লাগিব গান শুনিব লাগিব অলপমান মাইণ্ড ৰিফ্ৰেছমেণ্টৰ কাৰণে আজি গান শুনাই হোৱা নাই তেনেকৈ তো মাইণ্ড ৰিফ্ৰেছমেণ্ট বহুত প্ৰয়োজন তো আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব আৰু সকলোবিলাক বন্ধু বান্ধৱী যি আছে আপোনালোকৰ হোৱাটছএপ ফেচবুক সকলোতে শ্বেয়াৰ কৰি দিয়ক আৰু সংযোগ হৈ থাকক চেনেলটোৰ সৈতে এইখিনি কৈয়ে ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ